আজি মই মাফিজা মেকআপ একাডেমীত আজি মেকআপ ল'লোঁ তেওঁলোকৰ 10 বেটছৰ আজি ফাইনেল এক্সাম আৰু ফাইনেল এক্সাম হ'লে আজি ইনভাইট কৰিলে মেকআপৰ বাবে আৰু এটা আছামিজ ব্ৰাইডেল লুক খুব সুন্দৰকৈ আচলতে সজাই তুলিছে বাকী আপোনালোকক বাকীখিনি মই বাকী ভিডিঅ' দেখুৱাম ভিডিঅ'টো শেষলৈকে চাব আৰু আজি বিভিন্ন ধৰণৰ ব্ৰাইড আজি ইয়াত ধুনীয়াকৈ আছে সজাই তোলা হৈছে ধুনীয়া ধুনীয়া ছোৱালীবোৰ গতিকে চাই ভৱেন্দা পুৰা বিজি একদম নতুন কেমেৰা চেমেৰা লৈ বডিটোহে নতুন এইখন পুৰণি মোৰখন চাৰ্ভিচিঙত দিছোঁ ভিজিটৰ হয় এইখন ঠিক আছে তথাপিও আমি আজি নতুন কেমেৰা দি দেখা পাইছোঁ বাৰু একো নাই ঠিকে আছে এয়া ৰাইট আমি বাকীখিনি ভালকৈ দেখাম এয়া চাই দিব লাগে এইফালে এয়া ভিডিঅ' কৰি আছিলে ভিডিঅ'গ্ৰাফাৰ আৰু এয়া ৰঙা নীলা লাইট পুৰা মাৰি আছে এয়া তাৰপিছত এয়া মোৰ মেকআপ আৰ্টিষ্ট চিফ খোৱাত ব্যস্ত পুৰা চিফ খোৱা এয়া ব্যস্ত হৈ আছে এয়া ধুনীয়া ধুনীয়াকৈ আচলতে আছে আমি বাকী ভিডিঅ'টো কমপ্লিট দেখাম এয়া ধুনীয়াকৈ ব্ৰাইডবোৰ ইতিমধ্যে ৰেডি হৈছে আৰু তাৰ পাছতে ফটোশ্বুট হ'ব ইয়াতে এয়া ধুনীয়া আৰু এয়া ভৱেন্দা পুৰা বিজি ৰাইট আৰু মাফিজা বা এতিয়া নাই তাই আহিলে বাকীখিনি চব আন্ধাৰ হৈ গ'ল ভৱেন্দাই চব আন্ধাৰ কৰি দিলে ৰাইটবোৰ বন্ধ খোলা হৈ আছে এনেকে কৰি দিছো ধুনীয়া ধুনীয়া পোহৰ আহিছে মাফিজা মেকআপ একাডেমী 10 বেটছৰ ফাইনেল এক্সাম আৰু তাৰ পাছতে এতিয়া 11 বেটছৰ কাৰণে নতুনকৈ এডমিশ্যন হৈ আছে অঞ্জলি ধুনীয়া ধুনীয়া ৰিল বনাই থাকে চিনি পোৱা ছোৱালীজনী আৰু বাকীখিনি আমি অলপ পিছত এজনী মোৰ এক্স মেকআপ আৰ্টিষ্ট জুবিনদাৰ প্ৰগ্ৰামত তাই মেকআপ কৰি দিছিলে খুব ধুনীয়াকৈ সেয়াই বাকীখিনি মই পিছত দেখাই আছোঁ আপোনালোকে ভিডিঅ'টো কমপ্লিট চাব আৰু কেনেকুৱা পালে ক'ব